বাইদেউ নমস্কাৰ। ভালে আছে নহয়? হয় বাৰু, যি কি নহওক আমাৰ মন্দাকিনী বাইদেউকে আমি প্ৰথমতে সুধিম। অকণমান আমি ভেষ্টিজ ব্যৱস্থাৰ লগত জড়িত হৈ কিছুমান প্ৰডাক্ট আমি ইউজ কৰোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি সঁচাকৈ কিছুমান নভবা নিচিন্তা কথা আমাৰ জীৱনত বাস্তৱ হৈ পৰে। প্ৰথম অৱস্থাত আমি এই কথাখিনি কোনোবা ব্যক্তিয়ে যেতিয়া কয় আমি ইগন'ৰ কৰোঁ বা শুনিব নিবিচাৰোঁ, কিন্তু পৰৱৰ্তী সময়ত কোনোবা নহয় কোনোবা জেগাত অকণমান আমাৰ বিশ্বাসৰ জন্ম হয় আৰু সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি আমি তেনেকৈ প্ৰডাক্টবিলাক ইউজ কৰিবলৈ লওঁ। তাৰে ভিতৰত আপোনাৰ মুখেদি আমি জানিবলৈ পালোঁ আপোনাৰ বাইদেউ আমাৰ মাজত উপস্থিত আছে, ময়ূৰী বৰঠাকুৰ ডাঙৰীয়ানী বাইদেউ। গতিকে তেখেত এটা সাংঘাতিক ধৰণৰ সমস্যাত আক্ৰান্ত হৈ আছিলে। গতিকে প্ৰথমতে আপোনাৰ পৰাই জানিব বিচাৰিম তেখেতৰ সমস্যাটো কেনেকুৱা আছিলে আৰু আপুনি কিহৰ ওপৰত ভিত্তি কৰি এই ভেষ্টিজৰ প্ৰডাক্টকেইটা তেখেতক মানে খাবলৈ অনুৰোধ জনাইছিলে। নমস্কাৰ। মই ভেষ্টিজ ব্যৱস্থাৰ লগত যেতিয়া জড়িত হৈছিলোঁ, যিদিনাখন মই জড়িত হৈছিলোঁ সেইদিনাখন যেতিয়া মানে মোক প্ৰডাক্টখিনিৰ বিষয়ে কথাখিনি কৈ আছিলে ৰাজীৱ দত্ত ডাঙৰীয়াই, যেতিয়া কথাখিনি মোক কৈ আছিলে তেতিয়া মানে মোক বিশ্বাস এটা আহিয়ে গৈছিলে। অট'মেটিকেলি এইটো কেনেকৈ কি হ'ল কি কথা নাজানো, কিন্তু মোৰ অট'মেটিকেলি মোৰ বিশ্বাসটো আহি গৈছিলে। আহি যোৱাৰ লগে মোৰ শাহু আৰু লগতে মোৰ দুগৰাকী মানুহৰ প্ৰতিয়ে মানে মোৰ প্ৰথম ধাৰণাটো আহি পৰিছিলে। মোৰ শাহু বিষৰ অকণমান সমস্যাত ভুগি আছিলে, গাঁঠিৰ বিষ, ভৰিৰ বিষ, এনেকৈ মানে কিবাকিবি বিষ আৰু লগতে সমান্তৰালভাৱে মোৰ বাইদেউ মাহেকীয়া সমস্যা এটাত ভুগি আছিলে। মাহেকীয়া হওঁতে তাই পেটৰ বিষ হয়। মোৰ এই দুগৰাকী মানুহৰ কথা চকুৰ আগতে ভাঙি আহিছে। তাৰপিছতে শাহু ঘৰতে আছিলে, শাহু আহি পেলাই মই যেতিয়া কথাখিনি শুনিলোঁ শাহুক আহি পেলাই সুধিলোঁ যে এনেকুৱা যে মই এটা ব্যৱস্থাৰ লগত জড়িত হ'বলৈ গৈ আছোঁ, আপুনিতো যথেষ্ট মানে ডক্টৰক দেখুৱাইছে, পাটনা পৰ্যন্ত তেখেত গৈছিলে, গৈ পেলাই কোনো একো সুফল নাপাইছিলে, বহুত টকা পানীও কৰিছে মানে বিষৰ অসুখটোক লৈ পেলাই। তাৰপিছত মই তেতিয়া সুধিছোঁ আৰু যে আপুনি মই এইটো এটা ব্যৱস্থাৰ লগত জড়িত হ'বলৈ গৈ আছোঁ, ইয়াৰ প্ৰডাক্ট কেইটামান ইউজ কৰি চাব নেকি, লাষ্ট টাইমৰ বাবে চাওক নহ'লে এনেকৈ বুলি দিবা চাম এনেকৈ বুলি। তাৰ সমান্তৰালভাৱে মই বাইদেউকো ফোন কৰিছিলোঁ। বাইদেউক ফোন কৰোঁতে তাইক ক'লোঁ যে তোৰ এনেকুৱা সমস্যা, বহুত বেছি মানে চেন্নাই পৰ্যন্ত তাই ডক্টৰক দেখাইছে, তাই এইটো সমস্যাত ভুগি আছে। তাই দেখি থাকোঁ মানে যেতিয়া মাহেকীয়া হৈ যায় পেটৰ বিষ, অত্যন্ত বেছি পেটৰ বিষ হয়, বহুত বেছি নেদেখিলেও শুনি থাকোঁ, বহুত বেছি যাৰ কাৰণে আপোনাৰো কিছুমান মানে ভনীয়েক হিচাপে মানে কিবা এখন লাগে, ভাল নালাগে। তিনিজনী বাই ভনী দুজনীৰ এইটো অসুখ নাই, তাইৰ হৈ আছে। আৰু ডক্টৰে যেতিয়া আগতে কৈছিলে ল'ৰা ছোৱালী বিয়া বাৰু হোৱাৰ পিছত ল'ৰা ছোৱালী বোলে ভাল হৈ যাব, তাকে ল'ৰা ছোৱালী নৰ্মেল ডেলিভাৰী হোৱাৰ পিছতো তাই যেতিয়া এইটো ঠিক নহ'লে বিভিন্ন জেগাত তাই ডক্টৰক দেখাইছে, ডক্টৰক দেখাই মেলি আজৰি হোৱাৰ পিছত চুৱা চিটোৱা পৰ্যন্ত মানে যিবিলাক নেকি আমাৰ সমাজত আজিকালি বিশ্বাসটো উঠি গৈছে সেইবিলাকো মানে তাই বিশ্বাস কৰি পেলাই সেইবিলাককো দেখুৱাইছে, কিন্তু নাই একোৱে কামত দিয়া নাই। কামত নিদিয়া দেখি পেলাই মানে দিগদাৰী লাগে আমাৰবিলাকো, আমিও একে তেজৰ ভনী হয়। গতিকে মানে তাই সুধি চাইছিলোঁ যে লাষ্ট টাইমৰ বাবে তই এইটো কৰি চাওঁ নেকি। তেতিয়া তাই মানে নাছিলে, প্ৰথম অৱস্থাত অকণমান দিগদাৰী পাইছিলে। তথাপিতো মই তাইক ৰিকুৱেষ্ট কৰিলোঁ, ৰিকুৱেষ্ট কৰাৰ লগে লগে ক'লোঁ আৰু তাই এনেকুৱা প্ৰডাক্ট ভাল হ'ব বুলি কৈছে। কেইবাগৰাকীও মানুহ আছে বোলো তেনেকুৱা মানে এইটো প্ৰডাক্ট ব্যৱহাৰ কৰিবলৈ ভাল পোৱা কেইবাগৰাকীও মানুহ আছে, মইতো দৰকাৰ হ'লে কথা পতাই দিওঁ। তেনেকুৱাতে কি হ'ল, মই এবাৰ BFCBৰ ফাৰ্ষ্ট টাইম নে ছেকেণ্ড টাইম আহিছোঁ, আহোঁতে ৰঞ্জিত দত্ত আপোনাকে মই তাইৰ লগত কথা পতুৱাই দিছিলোঁ। কথা পতুৱাই দিওঁতে আপুনি যিখিনি কথা ক'লে তাই তেতিয়া বিশ্বাসটো আহি পৰিল, আপোনাৰ ওপৰত সাংঘাতিক বিশ্বাস। সেই বিশ্বাসৰ ওপৰত তাই সেইদিনাখনেই কৈছিলে যে মই এইবাৰ ভাল হ'মেই। সেই বাক্যটো শুনি পেলাই মোৰ বহুত ভাল লাগিছিলে। মই এইবাৰ মানে এইটো প্ৰডাক্ট ইউজ কৰিলে মই ভাল হ'মেই। তাৰ ওপৰত ভিত্তি কৰি তাই সেইটো বিশ্বাস আহিলে, বিশ্বাস অহাৰ লগে লগে তাই সেইকেইটা প্ৰডাক্ট ইউজ কৰিলে। যিজনী ছোৱালীয়ে মেন্সৰ 3টা দিনত 6টা টেবলেট ব্যৱহাৰ কৰিছিলে, প্ৰথম পেইন কিলাৰ ইউজ কৰিছিলে সেইজনী ছোৱালীয়ে। মই অকণমান মাজতে অকণমান ৰখাব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে গম পায়, আমি যদি ধৰক হাই ড'জ বা এনেকুৱা পেইন কিলাৰ ব্যৱহাৰ কৰোঁ আমাৰ শৰীৰত বহুত ক্ষতি হয়, জানে আপোনালোকে? জানে কিডনী প্ৰব্লেম আহি যায়, কিডনী প্ৰব্লেম আহি যায়। তাৰপিছতে কি হ'ল, তাই 6টা 7টা এনেকুৱা টেবলেট ৰেডি কৰি ৰাখিবলগীয়া খায়েই।
পিছত তাই যেতিয়া মানে ইয়াৰ প্ৰডাক্ট ইউজ কৰিলে নেক্সট মান্থত প্ৰডাক্ট ইউজ কৰি পেলাই যিবাৰ তাই অসুবিধা হৈছে সেইবাৰত তাই 3টা খাইছিলে। অ'কে 6টাৰ পৰা ডাইৰেক্ট আহি পেলাই 3টা বা তাৰ পিছত লাহে লাহে কমি আহি পেলাই কোনোবা এমাহত তাই এটাও হৈছিলে। কিন্তু এতিয়া তাই মাজতে এবাৰ ব্ৰেক হৈ গ'ল, হৈ যোৱাৰ মানে কোৰ্চটো ব্ৰেক হৈ যোৱাৰ লগে লগে আকৌ নতুন কোৰ্চ আৰম্ভ হৈ যায়। অ'কে মানে প্ৰডাক্ট আমাৰ দুটামান পোৱা নগৈছিলে। অ'কে মতে প্ৰডাক্টকেইটা পোৱা নগৈছিলে কিন্তু ব্ৰেক হৈ গ'ল। ব্ৰেক হৈ যোৱাৰ লগে লগে তাই আকৌ নতুন কোৰ্চ আৰম্ভ কৰিবলগীয়া হ'ল। এই যোৱা মাহত তাই যেতিয়া অসুবিধা হৈছে তেতিয়া তাই 2টা টেবলেট লৈছে। এইটো মোৰ কাৰণে সাংঘাতিক এটা এচিভমেণ্ট। একজেক্টলি মোৰ কাৰণে হওক তাইৰ কাৰণে হওক। ডেফিনেটলি আমি অকণমান বাইদেউ ওচৰলৈ যাম ডাইৰেক্টলি, যিহেতু আমাৰ সন্মুখতে আছে। এইটো আপোনাৰ অনুভৱ ভেষ্টিজৰ প্ৰডাক্ট ব্যৱহাৰ কৰি আপুনি বহুত দিনীয়া এটা সমস্যা, বহুত পুৰণা এটা সমস্যা নহয়নে বাৰু? আপুনি ভুক্তভোগী আৰু যিটো কৈছে আমাৰ কোৱা শুনা যায় এগৰাকী মহিলাই যেতিয়া এটা বাচ্চা জন্ম দিয়ে তেতিয়া মোটামুটি আপোনাৰ 214ডাল হাড় ভাগিলে যিটো বিষ হয় ঠিক তেনেকুৱা এটা পেইন, এইটো কোনো কাৰণতে পুৰুষে অনুভৱ কৰিব পৰা এটা বস্তু নহয়। গতিকে আপুনি ভুক্তভোগী, গতিকে আপোনাৰ মুখেদি অকণমান শুনিবলৈ বিচাৰিছোঁ কেনেকুৱা ধৰণে আপুনি সুফল পাইছে, অকণমান কওকচোন আপুনি। প্ৰথমতে সঁচা কথা ক'বলৈ গ'লে যিহেতু মই বহুত জেগাত দেখাইছোঁ, বহুত কিবা কিবি কৰিছোঁ, হয়, কিন্তু মই সুফল নাপালোঁ। যেতিয়া মোক ভণ্টিয়ে কৈছিলে কথাটো, হয়, তেতিয়াতো মই একেচাতে না বুলিয়ে কৈছিলোঁ। একজেক্টলি, কাৰণ মোৰ বিশ্বাস উঠি গৈছে। হয়, মোৰ জীৱন সাৰথি অকল পেইন কিলাৰ বুলিয়ে মই ভাবিছোঁ। অ'কে। আৰু ডক্টৰে যেতিয়া মোক এটা কথা ডিক্লেয়াৰ কৰিছিলে যে মই দীৰ্ঘদিন মই যেতিয়ালৈকে মাহেকীয়া হৈ থাকিম তেতিয়ালৈকে মই পেইন কিলাৰ ইউজ কৰিবই লাগিব, হয়তো আৰু ড'জ বাঢ়ি যাব পাৰে, আৰু তেতিয়া কিডনী আৰু প্লাছ ইউট্ৰাছ কেঞ্চাৰ হোৱাৰ চান্স সম্ভাৱনা আছে বহুত বেছি। অ'কে। আৰু সেইটোৰ কাৰণে মই সাজু হৈ আছোঁ। এদিন যে মই সেইটো সমস্যা মানে আপুনি অনাগত সময়ত যে এগৰাকী কিডনী পেচেণ্ট বা ইউটেৰিয়াছ কেঞ্চাৰ পেচেণ্ট আপুনি নিজে মানে প্ৰিপেয়াৰ হৈ আছে। প্ৰিপেয়াৰ হৈ আছোঁ। হয়। তাৰপিছত এই যেতিয়া মোক কথাখিনি ক'লে তেতিয়াতো প্ৰথমতে না কৈছোঁ। তাৰপিছত তাই মোক জোৰ জবৰদস্ত কৰি আছে, তই লাষ্টবাৰৰ কাৰণে ৰিকুৱেষ্ট কৰিছে তাই, হয়, লাষ্টবাৰৰ কাৰণে ঘৰটোক আৰু নকওঁ। মই তথাপিও না কৰিছোঁ। কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ অৰ্থাৎ ৰঞ্জিত দত্ত ডাঙৰীয়া আপোনাৰ লগত মোক কথা পতাই দিলে। আপোনাৰ কথাখিনিয়ে মোক ইমানেই বেছি মানে আকৰ্ষিত কৰিলে। মই সেই তেতিয়া মই যদিও অনিশ্চয়তা তথাপিও মই যে ভাল হওঁ তাত আশাৰ ৰেঙনি এটা দেখিছিলে। য়েছ, ফাৰ্ষ্ট মাহত কিন্তু মই যদিও প্ৰডাক্টখিনি মই লৈছিলোঁ কিন্তু মই তাইক এটকাও মই পে'মেণ্ট কৰা নাছিলোঁ। তাইক নিজৰ ফালৰ পৰাই দিছিলে। তাইক মই এটাই কৈছোঁ মই ৰিজাল্ট পালেহে তোক মই পইচা দিম। অ'কে। কাৰণ তাই মোক সেইটো অনুৰোধ কৰাৰ কাৰণে ময়ো ৰাখিছিলোঁ। কিন্তু তেতিয়াও মোৰ বিশ্বাসটো হোৱা নাছিলে। যিহেতু মই 18 বছৰ, আজি এবছৰ 2 বছৰ নহয়, মই 22 বছৰ পেইন কিলাৰ 22 বছৰ। 22 বছৰ। আপোনাৰ বয়স কিমান এতিয়া? এতিয়া 45 হৈ আছে। 45। 22টাকৈ বছৰ এনেকুৱা ধৰণৰ সমস্যাত আক্ৰান্ত হৈ আছে। সঁচাকৈ বহুত দীঘলীয়া সময়, মানে জীৱনৰ আধা বয়স আৰু। তাৰ উপৰঞ্চি মই ক'বলৈ আজি লাজ নকৰোঁ। মোৰ ছোৱালী যেতিয়া মেট্ৰিক দিছে 2016 চনত, তেতিয়া মোৰ আগৰ কনচিভ হৈছিল। অ'কে। কনচিভ হওঁতে মই এবছৰৰ কাৰণে গৈছিলোঁ। কিন্তু ডক্টৰে মোক এটা কথা কৈছিলে যে তোমাৰ আগৰ দুটাৰটো নৰ্মেল হৈছে, তোমাৰ যিহেতু এই বস্তুটো বাঢ়ি গৈছে, এইবাৰ তোমাক চিজাৰিন কৰিম, তুমি ৰেষ্টত থাকা, মানে তাৰপিছত তোমাৰ এই সমস্যাটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। অ'কে। কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ 6 মাহ হওঁতেই মিছকেৰেজ হৈছে। অ'কে। কিন্তু সমস্যা বাঢ়িহে গ'ল, কমি নগ'লে। অ'কে। ধৰক সকলো হেৰুৱালোঁ। অ'কে। এতিয়া সন্তান হেৰুৱাৰ দুখটোতো আৰু মাকে কেতিয়াও পাহৰিব নোৱাৰে। কিন্তু তথাপিও মই এতিয়া সুখী যে এই প্ৰডাক্টখিনিয়ে মোক অলপ হ'লেও এতিয়া মই 80% মই ভাল বুলি ক'ব পাৰোঁ। 100% হ'বলৈ সময় আছে। বিশ্বাস যে এদিন মই সফল হ'ম। নিশ্চয়। সঁচাকৈ আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে সঁচাকৈ ভাল লাগিলে। আমি আশা কৰোঁ আপোনাৰ এই মন্তব্যৰ দ্বাৰা আমাৰ সমাজত এনেকুৱা বহুতো সমস্যাজনিত আছে, বহু যুৱতীৰ ক্ষেত্ৰতো দেখা যায়, বহু মহিলাৰ ক্ষেত্ৰত দেখা যায়। গতিকে তেখেতসকলেও এনেধৰণে যদি ব্যৱস্থাটোক বিশ্বাসত লৈ প্ৰডাক্টখিনি জাষ্ট খাদ্যৰ পৰিপূৰক, হয়নে নহয়, ফুড ছাপ্লিমেণ্ট, আপুনি প্ৰথম অৱস্থাত বিশ্বাস কৰিব পৰা নাছিলে, পৰৱৰ্তী সময়ত যেতিয়া আপুনি ৰিজাল্ট পাইছে বিশ্বাস কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁ সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোককো স্পেচিয়েলি থেংকছ কৈছোঁ, ধন্যবাদ। আৰু অনাগত সময়ত আকৌ এনেধৰণে আপোনালোকে ক'ব যাতে আপোনালোকৰ কথাৰ পৰা বহু মানুহৰ জীৱনলৈ এটা সাংঘাতিক ধৰণৰ সলনি আহিব পাৰে। নিশ্চয়। আৰু হয়তো আছে। তেখেতসকলো মই এতিয়া যিহেতু বিশ্বাসত লৈছোঁ, বিশ্বাসত লৈ প্ৰডাক্টখিনি ব্যৱহাৰ কৰক। একজেক্টলি। এটা দিনত নিশ্চয় হ'বই। ডেফিনেটলি। থেংক ইউ। আৰু কিবা ক'ব বিচাৰিছে?
ধন্যবাদ বাইদেউ, বহুত বহুত ধন্যবাদ, থেংক ইউ ছ' মাছ।